নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। চাকৰি বিচাৰি থকা প্ৰাৰ্থীসকলৰ বাবে বহুত বেছি ভাল খবৰ আহিছে কিয়নো মুঠ 17,727টা খালী পদত অনলাইন এপ্লাই আৰম্ভ হৈছে। গতিকে এপ্লাই কৰিবৰ বাবে কি কোৱালিফিকেশ্যন লাগিব, বয়স আৰু সকলোখিনি এইটো ভিডিঅ'তে আপোনালোকক অতি কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাই ল'ব। তাৰ আগতে অনুগ্ৰহ কৰি ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া আপুনি আমাৰ সকলোবোৰ ভিডিঅ' পোনপ্ৰথমতে পাই থাকিব। খালী পদখিনি আহিছে SSC অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। SSCৰ CGL অৰ্থাৎ কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যনৰ পোষ্ট হয়। এতিয়া খালী পদখিনিৰ বাবে অনলাইন এপ্লাই আৰম্ভ হৈছে 24 জুন 2024 তাৰিখৰ পৰা আৰু লাষ্ট ডেট হৈছে 24 জুলাই 2024। পদখিনিৰ ডিটেইলছসমূহ এনেকুৱা ধৰণৰ। পে লেভেল 7ৰ পদবোৰ হৈছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ আৰু এইবোৰ বিভিন্ন বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা আছে। যেনে ইয়াতে ছাব ইনস্পেক্টৰৰ পদ আছে চেণ্ট্ৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যন বা CBIৰ ফালৰ পৰা। পে লেভেল 7ৰ এই পদখিনিৰ বাবে দৰমহা থাকিব 44,900 টকাৰ পৰা 1,42,400 টকা। পে লেভেল 6ৰ পদবোৰ হৈছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, এক্সিকিউটিভ এছিষ্টেণ্ট, ৰিচাৰ্চ এছিষ্টেণ্ট, ডিভিজনেল একাউণ্টেণ্ট, ছাব ইনস্পেক্টৰ, জুনিয়ৰ ইণ্টেলিজেন্স অফিচাৰ আৰু জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ। বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা পদবোৰ আছে আৰু পদখিনিৰ দৰমহাৰ নিৰিখ হৈছে 35,400 টকাৰ পৰা 1,12,400 টকা। পে লেভেল 5ৰ পদবোৰ হৈছে অডিটৰ, একাউণ্টেণ্ট আৰু জুনিয়ৰ একাউণ্টেণ্ট। বেলেগ বেলেগ ডিপাৰ্টমেণ্টত পষ্টিং লাভ কৰিব আৰু পদখিনিৰ দৰমহাৰ নিৰিখ হৈছে 29,200 টকাৰ পৰা 92,300 টকা। আৰু শেষত পে লেভেল 4ৰ পোষ্টসমূহ হৈছে পোষ্টেল এছিষ্টেণ্ট, ছৰ্টিং এছিষ্টেণ্ট, ছিনিয়ৰ ছিক্ৰেটেৰিয়েট এছিষ্টেণ্ট, আপাৰ ডিভিজন ক্লাৰ্ক, ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, টেক্স এছিষ্টেণ্ট আৰু ছাব ইনস্পেক্টৰ। আৰু পোষ্টখিনিৰ বাবে দৰমহা থাকিব 25,500 টকাৰ পৰা 81,100 টকা। বয়সৰ ফালে চাবলৈ গ'লে 18ৰ পৰা 32 বছৰ বয়সলৈকে কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে বিভিন্ন পোষ্টৰ বাবে বয়সৰ নিম্ন আৰু উচ্চ সীমা বেলেগ বেলেগ। তাৰ উপৰি ইয়াতে বয়সৰ উচ্চ সীমাৰ ৰেহাই দিয়া হৈছে। যেনে SC ST সকলে 5 বছৰ বয়সৰ ৰেহাই পাব, OBC সকলে 3 বছৰ বয়সৰ ৰেহাই পাব, PWBD যিসকল আনৰিজাৰ্ভ তেওঁলোকে 10 বছৰ বয়সৰ উচ্চ সীমাৰ ৰেহাই পাব, PWBD OBC সকলে 13 বছৰ পাব, PWBD SC ST সকলে 15 বছৰ, এক্স ছাৰ্ভিচমেন সকলে 3 বছৰ। চেণ্ট্ৰেল গভৰ্ণমেণ্টত চাকৰি কৰা সকলে 40ৰ পৰা 45 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। একেদৰে বিধৱা মহিলা, ডিভোৰ্চ হোৱা মহিলা আৰু যিসকল ওমেন কেণ্ডিডেট বিয়া নহ'লে তেওঁলোকে 35 বছৰৰ পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মন কৰিব। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ বাবে বেচেলৰ ডিগ্ৰী পাছ সকলে এপ্লাই কৰিব পাৰিব। যিকোনো ছাবজেক্টত বেচেলৰ ডিগ্ৰী পাছ হ'ব লাগিব। তাৰোপৰি যিসকল 12 পাছ বা HS পাছ কেণ্ডিডেটে মেথমেটিক্সত 60% মাৰ্ক লাভ কৰিছে তেওঁলোকেও জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে ডিগ্ৰী পাছসকলৰ বাহিৰেও 12 পাছ সকলেও এপ্লাই কৰিব পাৰিব, কিন্তু তেওঁলোকে মেথমেটিক্সত 60% মাৰ্ক লাভ কৰিব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পোষ্টৰ বাবে ষ্টেটিষ্টিক্স ছাবজেক্ট মেজৰ হিচাপে লৈ বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। ৰিচাৰ্চ এছিষ্টেণ্ট ইন হিউমেন ৰাইটছ কমিশ্যন পোষ্টৰ বাবে এছেঞ্চিয়েল কোৱালিফিকেশ্যন যিকোনো ষ্ট্ৰীমৰ পৰা বেচেলৰ ডিগ্ৰী পাছ কৰা হ'লেই হ'ব। লগতে যদিহে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটি বা ৰিকগনাইজ ৰিচাৰ্চ ইনষ্টিটিউটৰ পৰা 1 বছৰ এক্সপিৰিয়েঞ্চ থাকে তেনেহ'লে প্ৰিফাৰেঞ্চ লাভ কৰিব। তাৰোপৰি হিউমেন ৰাইটছ বা ল'ত ডিগ্ৰী পাছ কৰা হ'লেও প্ৰিফাৰেঞ্চ লাভ কৰিব। বাকী সকলো পোষ্টৰ বাবে যিকোনো ষ্ট্ৰীমৰ পৰা বেচেলৰ ডিগ্ৰী পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। মন কৰিব ইয়াতে এইবাৰ গ্ৰেজুৱেশ্যনৰ ফাইনেল এক্সাম দিয়া কেণ্ডিডেটসকলেও এপ্লাই কৰিব পাৰিব, কিন্তু তেওঁলোকৰ ৰিজাল্ট 1 আগষ্ট 2024ৰ আগতে ঘোষণা কৰা হ'ব লাগিব। অনলাইন এপ্লাই কৰাৰ সময়ত সকলো কেণ্ডিডেটে 100 টকাকৈ ফিজ পে' কৰিব লাগিব, কিন্তু ওমেন কেণ্ডিডেট, SC ST লগতে PWBD আৰু এক্স ছাৰ্ভিচমেন সকলে কোনো ধৰণৰ ফিজ পে' কৰিব নালাগে। এপ্লিকেশ্যন ফিজ পে' কৰাৰ লাষ্ট ডেট হৈছে 25 জুলাই 2024। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলগীয়া। কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ত। এতিয়ালৈ ধন্যবাদ।